যে ভাৰত মাতা কি জয় বুলি স্লোগান দি ৰঙিয়াত একাংশ এবিভিপিৰ সদস্যই জুবিনদাৰ বেনাৰ পোষ্টাৰ ফালি দিছে। জুবিনদাৰ পোষ্টাৰত গুৰ মাৰা নাই প্ৰত্যেকজন আসলতে অসমীয়াৰ বুকুত তেওঁলোকে গুৰ মাৰিছে। এবিভিপি সদস্যসকলে জাষ্টিছ ফৰ জুবিন গাৰ্গৰ পোষ্টাৰসমূহ ফালি চিঙি পেলাইছে, লগতে ঘূৰিয়াই নষ্ট কৰিছে। তেওঁলোকে ভাৰত মাতা কি জয় বুলি কৈ পেলাই এই যিবোৰ পোষ্টাৰ আছে সেই পোষ্টাৰসমূহ ফালি পেলাইছে। আচলতে এওঁলোকে কেৱল জুবিনদাৰ পোষ্টাৰত গুৰ মাৰা নাই, প্ৰত্যেকজন আসলতে অসমীয়াৰ বুকুত তেওঁলোকে গুৰ মাৰিছে। লগতে মই গৃহ বিভাগলৈ এটা প্ৰশ্ন কৰিব বিচাৰিছো যে এই ভিডিঅ'সমূহ আপোনালোকেও পাইছে, তেনেহ'লে আপোনালোকে এনেধৰণৰ ব্যক্তিসকলক কিয় আটক কৰা নাই, কিয় তেওঁলোকক এৰেষ্ট কৰিব পৰা নাই? তেওঁলোকে ক'ত সাহস পালে আমাৰ জুবিনদাৰ পোষ্টাৰসমূহ ভাঙিবৰ কাৰণে? ভাৰত মাতা কি জয় বুলি কৈ পেলাই জুবিনদাৰ পোষ্টাৰসমূহ গুৰ মাৰিবলৈ তেওঁলোকে ক'ত সাহস পালে? যিসকল ব্যক্তিয়ে নিজকে আচল জুবিনদাক অনুৰাগী বুলি কয় তেওঁলোক আজি নিমাত কিয়? তেওঁলোকে কিয় এই এবিভিপি সদস্যসকলৰ বিৰুদ্ধে মাত মাতিবলৈ পৰা নাই? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৃহ বিভাগটো আপোনাৰ আণ্ডাৰতে আছে, কিয় আপোনালোকে কোনো ধৰণৰ একশ্যন লোৱা নাই আচলতে এনেধৰণৰ ব্যক্তিসকলৰ বিৰুদ্ধে? এই ঘটনাটোৱে কি সূচাইছে আচলতে? মানে অলপ দিনৰ আগত যে বিজেপিৰ ফালৰ পৰা আপোনাৰ ময়ো জুবিন আমিও জুবিন অনুৰাগী বুলি যে ৰেলী উলিয়াইছিলে, তাৰ পাছত এতিয়া আপোনালোকে নিশ্চয় দেখা পালে এতিয়া তেওঁলোকে মানে কি জুবিনদাৰ ন্যায় বিচাৰি যিবিলাক পোষ্টাৰ কৰা হৈছে, জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে যিবিলাক পোষ্টাৰ ব্যৱহাৰ কৰা হৈছে সেইবিলাক ফালি চিৰি দিয়া এই ঘটনাটোৱে কি সূচাইছে? এইবিলাক যে ভুৱা, বিজেপি যে সঁচা সঁচিকে জুবিনদাৰ পক্ষত নাই, জুবিনদাৰ লগত যে আচলতে আদৰ্শগত সংঘাত বিজেপিৰ আছে সেই কথাটো আজি সূচাইছে। ভাৰত মাতা কি জয় বুলি কৈ আমাৰ অসমৰ আচলতে জাতীয় সম্পদ, আমাৰ প্ৰাণৰ স্পন্দন জুবিনদাৰ বেনাৰ পোষ্টাৰ ফালি পেলাব কেনেকৈ পাৰে আচলতে তেওঁলোকে? সেই কথাটো আপোনালোকে বিবেচনা কৰক। অসমত থাকি তেওঁলোকে অসম বিৰোধী এই কাম কাজবিলাক কেনেকৈ কৰিব পাৰে? ৰঙিয়াত আকৌ প্ৰমাণ হ'ল, আপোনালোকে দেখিলে ইতিমধ্যে আপোনাৰ সংবাদ মাধ্যমতো প্ৰচাৰ হৈছে যে কি আচলতে তেওঁলোকৰ হৈছে। আপোনালোকে কথাটো ভাবি চাওকচোন, বেনাৰ পোষ্টাৰ লগোৱা আছে জুবিনদাৰ জাষ্টিছ বিচৰা, জুবিনদাৰ ন্যায় বিচাৰি যি বেনাৰ পোষ্টাৰ লগোৱা হৈছে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বা বিভিন্ন আপোনাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যিবিলাক বেনাৰ পোষ্টাৰ ব্যৱহাৰ কৰা হয় জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে, সেইবিলাক তেওঁলোকে ফালি চিৰি দিয়া কথাটোৱে কি সূচাইছে আচলতে? মানে সঁচা সঁচিকে কৈছো, মানে এই বিজেপি চৰকাৰখন এই জুবিনদাৰ হত্যাকাৰীৰ পক্ষতে আছে, সেই কথা আজি প্ৰমাণ হৈছে। আপোনালোকে নিশ্চয় দেখা পাইছিলে এই যে সিদ্ধাৰ্থ শৰ্মা, সেইজন বেলেগ মানুহ নহয় নহয়, সেইজনো আপোনাৰ বিজেপি আপোনাৰ দলটোৰ যিটো যুৱ মৰ্চাৰ সাংস্কৃতিক ডিপাৰ্টমেণ্টৰ তত্বাৱধায়ক আছিলে। গতিকে সেই সিদ্ধাৰ্থ শৰ্মাহঁতৰ বাহিনী এই কামটো কৰিছে। আজি সিদ্ধাৰ্থ শৰ্মাহঁতৰ লগৰীয়াবিলাকে আজি জুবিনদাৰ বেনাৰ পোষ্টাৰ ফালি দিছে, সেই কথা আমি ক'বলৈ বাধ্য আজিৰ দিনটোত। যেহেতু আপোনালোকে দেখিছে এবিভিপিটো বেলেগ নহয়, এবিভিপি হৈছে ভাৰতীয় জনতা পাৰ্টিৰ একেবাৰে আচলতে তেওঁলোকৰ মানে আটাইতকৈ মৰমৰ এটা ছাত্ৰ সংগঠন। গতিকে সেই সংগঠনটো আচলতে কাৰ ক্ষমতাত বলিয়ান হৈ আজি জুবিনদাৰ বেনাৰ পোষ্টাৰ ফালি দিছে সেই কথাটো স্বাভিমানী অসমীয়াই বিচাৰ কৰাৰ প্ৰয়োজন এই মুহূৰ্তত। এতিয়া লাহে লাহে আপোনালোকে দেখিছে নহয়, এতিয়া লাহে লাহে আচলতে জুবিনদাৰ জাষ্টিছ বিচৰা যিটো আন্দোলন, ডিজিটেল মুভমেণ্টটো কমি আহিছে। এই ৰাস্তাত যিটো আমাৰ আচলতে জুবিনদাৰ জাষ্টিছ বিচাৰি যি প্ৰতিবাদ হ'ব লাগিছিলে সেইটোতো হোৱাই নাই। তাৰ উপৰি এতিয়া প্ৰতিবাদটো বাদেই দিয়ক, এতিয়া জুবিনদাৰ পোষ্টাৰো মানে আমি এই মানে এই চেণ্টাৰবিলাকত ধৰক আমাৰ য'ত মানুহ সমাগম হয় সেই অঞ্চলবিলাকত আমি পোষ্টাৰো আচলতে আঁৰিব নোৱাৰিম। জুবিনদাৰ জাষ্টিছ বিচৰা পোষ্টাৰেও মানে তেওঁলোকক আমনি কৰা হ'ল আজি। মানে সেই কথাটো আমি এইটোকে বুজিছো যে আদৰ্শগত সংঘাত যেনেকে বিজেপি আৰু জুবিন গাৰ্গৰ লগত যে আছে বুলি যে আমি কৈ আছো, মানে কথাটো এনেকুৱা যে জুবিনদাই সদায় আচলতে একতাৰ এখন সমাজ য'ত জাত পাত হিন্দু মুছলমান সেইবিলাক নাথাকিব বুলি যিটো সমাজৰ তেওঁ কল্পনা কৰিছিলে বা বিচাৰিছিলে, সেই কথাটোত মানে আজি বিজেপিয়ে সহিব পৰা নাই। বিজেপিয়ে সদায় আপোনাৰ হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিব লাগে, সেই কথাটোত বাধা দি আছিলে জুবিনদাই। সেইকাৰণে এতিয়া জুবিনদাৰ পোষ্টাৰেও মানে তেওঁলোকক আমনি কৰা হৈছে। জুবিনদাৰ পোষ্টাৰ দেখিলে তেওঁলোকৰ খং উঠা হৈছে, তেওঁলোকৰ মগজে কাম নকৰা হৈছে। সেইবিলাক বেলেগ মানুহ নহয়, হিমন্ত বিশ্ব শৰ্মাৰ বাহিনী হয়। আজি ৰঙিয়াত যিসকল এবিভিপিৰ সদস্যই যে আপোনাৰ বেনাৰ পোষ্টাৰ ফালি দিলে জুবিনদাৰ, সেইবিলাক হিমন্ত বিশ্ব শৰ্মাৰ বাহিনী হয়। আপোনালোকে জানে সেই কথা। আজি বিজেপি RSS বা তেওঁলোকৰ যিবিলাক ভাতৃ সংগঠন সেইবিলাকে ভাৰত মাতা কি জয় বুলি কেনেকৈ সন্ত্ৰাস চলাইছে আপোনালোকে দেখিছে নহয়।